লগতে আৰু এটা বহুত ডাঙৰ একদম সংকল্পৰে ক'ব প্ৰমোদ বৰঠাকুৰ নৰেন্দ্ৰ মোদী শ্ৰদ্ধাৰ বিশ্বনাথবাসী ৰাইজ আজি ৰাতিপুৱা 11 বজাৰ পৰা আমি প্ৰায় 2 ঘণ্টা সময় বিশ্বনাথ ইয়াৰ চাৰিওকাষৰ পঞ্চায়ত আৰু এই অঞ্চলৰ বিভিন্ন স্থানত ৰাইজক লগ পোৱাৰ আমাৰ সৌভাগ্য হ'ল। বিশেষকৈ মই পোনপ্ৰথমে ধন্যবাদ জনাম আমাৰ যুৱ মৰ্চাৰ সেইসকল মোৰ অতিকে মৰমৰ যুৱক যুৱতীক যিসকলে 2 ঘণ্টা ধৰি প্ৰখৰ ৰ'দকো নেওচি মোৰ লগত একেলগে বাইকেদি আহি আমাৰ এই কাৰ্যসূচী আজি সফল কৰি তুলিলে। মই সকলোকে যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলৰ হৈ এটা দীঘলীয়া হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিছো। ইয়াৰ লগত আজি প্ৰখৰ ৰ'দকো নেওচি 2 ঘণ্টা 2.5 ঘণ্টা সময় নিজৰ ঘৰৰ সন্মুখত থিয় হৈ থাকি বা দোকান পোহাৰ চক বজাৰৰ সন্মুখত থিয় হৈ থাকি যিসকল আবাল বৃদ্ধ বনিতাই মোক আশীৰ্বাদ দিলে আৰু যিসকল আই মাতৃ ভাই ভগিনী আৰু ককাইদেউ ভাইটি ভণ্টিয়ে মোক শুভেচ্ছা জনালে, প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক শুভেচ্ছা জনালে, সকলোকে মই নমস্কাৰ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, বিশ্বনাথত আমি যোৱা 5টা বছৰত যিমান সম্ভৱ আছিল প্ৰত্যেকটো কাম আমি বিশ্বনাথত কৰিবৰ বাবে চেষ্টা কৰিছিলো। তেজপুৰ আৰু লখিমপুৰত দুইফালে 2খন মেডিকেল কলেজ হোৱাৰ পিছত বিশ্বনাথত মেডিকেল কলেজ কৰাটো সম্ভৱ নাছিল, কিন্তু প্ৰায় 520 কোটি টকা খৰচ কৰি অসমৰ আটাইতকৈ সুন্দৰ মেডিকেল কলেজখন আজি আমি বিশ্বনাথত স্থাপন কৰাৰ কাম আৰম্ভ কৰিছো। ৰাস্তা ঘাটৰ পৰিৱৰ্তন আজিৰ পৰা 3 বছৰ আগতে বিশ্বনাথত মই নিজে আহিছিলো, টাউনৰ ৰাস্তা ঘাটবিলাক চাইছিলো। আজি আকৌ এবাৰ এই ৰাস্তা ঘাট চোৱাৰ সৌভাগ্য হ'ল। বিশ্বনাথৰ জীৱনলৈ আজি পৰিৱৰ্তন হ'ল। ৰাইজে পুলিচ ৰিজাৰ্ভ বিচাৰিছিল, পুলিচ ৰিজাৰ্ভ হ'ল। ৰাইজে বিচাৰিছিল আমাৰ জিলা হস্পিটাল হ'ব লাগে মহকুমাৰ পৰা, আজি নিৰ্মাণৰ কাম পূৰ্ণ গতিত। চাহ বাগিচাৰ মজুৰি বাঢ়িলে, বাগিচাৰ ভিতৰত গৈ ৰাস্তা ঘাট হ'ল। কেইদিনমান আগতে আমি দিগন্ত ঘাটোৱাৰ ডক্টৰ ৰঞ্জন গগৈ, প্ৰমোদ বৰঠাকুৰ, আমি সকলোৱে আমাৰ সাংসদ পল্লৱ লোচন দাসৰ লগত গৈ বিভিন্ন চাহ বাগিচাত হাইস্কুল স্থাপনৰ কাম আৰম্ভ কৰিছো। চাহ বাগিচাৰ ৰাস্তাৰ পৰিৱৰ্তন হ'ল। আৰু এটা মোৰ বহুত দিনৰ ইচ্ছা লাহে লাহে পূৰণ কৰাৰ দিশত আগবাঢ়িছো, সেয়া হ'ল বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈকে এটা ৰোপৱে নিৰ্মাণ কৰা। আজি আমি সকলোৱে জানো যে বিশ্বনাথত যি আছে সেয়া ভাৰতৰ বহুত কম জাগাত আছে। ঈশ্বৰে আমাক বহুত কিবা কিবি দি থৈ গৈছিল। আধ্যাত্মিক জগতখনেই হওক, প্ৰাকৃতিক সৌন্দৰ্যই হওক, বিশ্বনাথ অসমৰ এটা এক প্ৰকাৰ ক'ব গ'লে আমি ইয়াত যদি ভাল কাম কৰি গৈ থাকো 5 বছৰৰ ভিতৰতে ই এক সৰ্বাংগ সুন্দৰ সমষ্টিলৈ ৰূপান্তৰিত হ'ব। মই আশা কৰোঁ যোৱা 5টা বছৰত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ নেতৃত্বত বিশ্বনাথত
যি যুগজয়ী পৰিৱৰ্তনৰ কাম আৰম্ভ হ'ল আপোনালোকে প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক আকৌ এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰক মই আপোনালোকক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছোঁ ৰাইজ কেতিয়াবা আমি প্ৰশ্ন কৰোঁ যে অমুক উঠিছে তমুক ভাল তমুক বেয়া এই কথাবোৰ আলোচনা হয় নিৰ্বাচনত কিন্তু অকণমান যদি আপোনালোকে চিন্তা কৰি চাই এই নিৰ্বাচনটো কিহৰ নিৰ্বাচন আমি ভাল পালোহেঁতেন যে এই নিৰ্বাচনটো যদি কোনে কিমান ৰাস্তা বনাইছে স্কুল বনাইছে মেডিকেল কলেজ বনাইছে অৰুণোদয় দিছে এই কথাবিলাকৰ ওপৰত যদি আলোচনাৰ এটা নিৰ্বাচন হ'লহেঁতেন নিৰ্বাচনৰ কথা বতৰা বেলেগ হ'লহেঁতেন কিন্তু কংগ্ৰেছ দলে আজি বদৰুদ্দিন আজমলক বুকুচাত তুলি লৈ অসমৰ সমগ্ৰ পৰিৱেশটো আজি বিনষ্ট কৰি পেলালে আজি আপোনালোকে চিন্তা কৰক কংগ্ৰেছক দিয়া প্ৰতিটো ভোটে বদৰুদ্দিন আজমলক দিছপুৰৰ বৰঘৰৰ ওচৰ চপাই নানিব জানো আপোনালোকে এবাৰ চিন্তা কৰক আজি কংগ্ৰেছৰ কি নাছিলে মই 22 বছৰ কংগ্ৰেছত আছিলোঁ 100 বছৰীয়া পুৰণা দল এটা মহাত্মা গান্ধী আছিলে গোপীনাথ বৰদলৈ আছিলে দেশভক্ত তৰুণৰাম ফুকন আছিলে আনকি জ্যোতিপ্ৰসাদ আগৰৱালাও কংগ্ৰেছত আছিল স্বাধীনতা আন্দোলনৰ সময়ত আজি সেই দলটো সব বাদ দি গৈ আজমলৰ বুকুচাত উঠি ল'লে আপোনালোকে চিন্তা কৰকচোন আজি কি বদৰুদ্দিন আজমলৰ বাদে বাকি মিত্ৰতা কৰিব পৰা কোনো বস্তু আৰু নাছিল নেকি অসমখনত আজি আপোনালোকে দেখিছে যে এবাৰ যদি আজমলৰ চৰকাৰ অসমত আৰম্ভ হয় শেষ ক'ত আছে আপোনালোকে চিন্তা কৰকচোন এটা কৈ তেজপুৰ গ'ল ধুবুৰী গ'ল বৰপেটা গ'ল বঙাইগাঁও গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল বিশ্বনাথ যাওঁ অৱস্থাত থিয় হৈ আছে শেষ আছে জানো কৰবাত যোনদিনাখন আজমল গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হৈ বহি ল'ব তাৰ পিছত আমি কোনোবাই কৰবাত আমাৰ অন্তটো আমি বিচাৰি পাম নেকি সেইবাবে আপোনালোকে চিন্তা কৰিব যে কংগ্ৰেছক দিয়া প্ৰতিটো ভোটে আমাক দুৰ্বল কৰিব আজমলৰ ওচৰত আমাক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিব কাজিৰঙাৰ গড় কেইটাৰ পৰা বৰদোৱালৈকে তেজপুৰৰ পৰা বিশ্বনাথলৈকে আমি কোনো মানুহ অসমত আৰু আমাৰ সংস্কৃতি আৰু সভ্যতালৈ জীয়াই থাকিব নোৱাৰি হয় আত্মসমৰ্পণ কৰিব লাগিব আৰু নহলে আমি চিন্তা কৰিব লাগিব যে 2021 চনৰ নিৰ্বাচনত আমি কিয় সেই ভুল সিদ্ধান্ত লৈছো এখন কোনো প্ৰমোদ বৰঠাকুৰ আৰু কাবাৰ মাজত ইলেকশ্যন নহয় এয়া ভাৰত অসম সনাতন আৰু বদৰুদ্দিন আজমল এই দুই পক্ষ ইয়াত থিয় হৈ আছে ৰাইজে কাক ভোট দিব আমি সিদ্ধান্ত ল'ব লাগিব শ্ৰদ্ধাৰ ৰাইজ দলে বলে ওলাই আহক আমাৰ সভ্যতাক ৰাখিব লাগিব আমাৰ সংস্কৃতিক ৰাখিব লাগিব এয়াতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নি বিনাৰ টান এই নিৰ্বাচন সহজ নিৰ্বাচন নহয় কংগ্ৰেছক যদি আমি এবাৰ বুজাই দিব পাৰো যে বদৰুদ্দিন আজমলক তোমালোকে বুকুচাত তুলি লোৱাটো অসমীয়া মানুহে ভাল পোৱা নাই এই কথা আমি কেনেকৈ বুজাই দিম প্ৰচণ্ড আক্ৰোশেৰে সৈতে প্ৰচণ্ড খঙেৰে সৈতে কংগ্ৰেছক পৰাজিত কৰিবলৈ আপোনালোকে প্ৰমোদ বৰঠাকুৰক পদুমৰ ছবিত ভোট দি জয়যুক্ত কৰক ইয়াত কোন এজিপি কোন বিজেপি কোন কংগ্ৰেছ চিন্তা কৰাৰ সময় নাই প্ৰতিজন অসমীয়া প্ৰতিজন ভাৰতীয় প্ৰতিজন সনাতন সভ্যতা সংস্কৃতিক বিশ্বাস কৰা লোকৰ এয়া দায়িত্ব আৰু কৰ্তব্য শ্ৰদ্ধাৰ ৰাইজ এই নিৰ্বাচনত কেইটামান সংকল্প কংগ্ৰেছে কয় আমি গ্যাৰেণ্টি দিছো
मैं कांग्रेसक खुदो ग्यारंटी बजारत दोकानीहे दिए जे आमार बस्तुটো ठीक आछे बुली जे एटा गेंजी किनिले दुटा गेंजी फ्री दिम बुली गतिके इयात ग्यारंटी कि मैं बुझी नापाওঁ किन्तु मैं 2001 सনৰ পৰা অসমত মন্ত্ৰী হৈ আছো যি কেটা কথা কৈছো আখৰে আখৰে সেই কথা পালন কৰাৰ চেষ্টা কৰিছো আৰু তাৰ সাহসেতে আমি ৰাইজক কৈছো আপোনালোকে বিজেপিক আনক সৰকাৰ আমি বনাম যোৱা 5টা বছৰত আমাৰ কাম কাজ আপোনালোকে দেখিছে আমি আৰু কিবা কিবি কৰিম মোৰ মনত ইচ্ছা আৰু ইচ্ছা নহয় মোৰ সংকল্প যে 2022 সনৰ মাৰ্চ মাহৰ আগতে আমি আকৌ 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিৰ আমি ব্যৱস্থা কৰিম আজি যিবিলাকে ভাগিন বুলি কৈ আছে বুলেট খুজি আছে নিজে যাতে বুলেট কিনিব পাৰে তাৰ ব্যৱস্থা আমি কৰিম 1 লাখ লৰা ছোৱালীক 2022 সনৰ মাৰ্চ মাহৰ আগতে আমি চৰকাৰী সংস্থাপন দিম স্বয়ং আঁচনি আমি আৰম্ভ কৰিছো প্ৰতি বছৰে 2 লাখ লৰাক স্বয়ং আঁচনিৰে আমি 5 বছৰত 10 লাখ লৰাক আমি স্বয়ং আঁচনি হাতত তুলি দিম অৰুণোদয় আঁচনি আমি আৰম্ভ কৰিছো প্ৰথম বছৰ কোভিডৰ মাজতো এনেকুৱা আঁচনি আৰম্ভ কৰা সহজ নাছিল কিছু মহিলাই মোক কৈছে যে আমি অৰুণোদয় পোৱা নাই নোপোৱা সকলকতো অৰুণোদয় দিমেই আৰু লাহেকৈ অৰুণোদয় আঁচনি 830 টকাৰ পৰা পৰ্যায়ক্ৰমে আমি মাহত 3000 টকালৈকে আমি লৈ যাম মহিলা আত্মসহায়ক গোটসমূহক এইবাৰ আমি 25 আৰু 50,000 টকা দিছো লাহেকৈ আমি অহা 5 বছৰত দুটা কিস্তিত এবাৰ 1 লাখ আৰু এবাৰ আমি 2 লাখ টকা হাতত আমি তুলিম আৰু যিসকল দুখীয়া মহিলাই মাইক্ৰো ফাইনেন্স বন্ধন বেংকৰ পৰা লোন লৈ লোন ঘূৰাই দিব পৰা নাই তেওঁলোকৰ লোন কেটাও আমি চৰকাৰে ঘূৰাই দিম ৰাইজ আশীৰ্বাদ কৰিব এই নিৰ্বাচন সভ্যতা ৰক্ষাৰ নিৰ্বাচন আৰু বিকাশৰ মহাৰণ আমি এই দুইটা কাম সফল কৰিম বিশেষকৈ অহা 3 বছৰত বিশ্বনাথত যেতিয়া আমাৰ মেডিকেল কলেজ হৈ যাব ইয়াত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যিমান কেটা চাকৰি ওলাই গোটেই কেটা বিশ্বনাথৰ লৰা ছোৱালীক দিয়াৰ সংকল্পৰ কথা মই দোহাৰিম আপোনালোকে আশীৰ্বাদ কৰিব নিৰ্বাচনৰ আগতে পাৰিলে আকৌ এবাৰ আহিব চেষ্টা কৰিম আৰু মই আহিব পাৰো নোৱাৰো আপোনালোকৰ আশীৰ্বাদ মোৰ লগত আছে মই ধৰি লৈছো আৰু মই বিশ্বনাথৰ ৰাইজৰ লগত আছো প্ৰমোদ বৰঠাকুৰক এইবাৰ আমি 50,000 ভোটত আমি বিজয় কৰিব লাগিব পাৰিম না নাই পাৰিম তো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী প্ৰমোদ বৰঠাকুৰ বহুত বহুত ধন্যবাদ আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলক পুনৰ এবাৰ মোৰ মৰম যাচিলো ধন্যবাদ